হেল্ল' এভৰিৱান, কি খবৰ? সকলোৱে বাৰু ভালে আছেনে? আৰু সকলোৱে কি কৰি আছে বাৰু জনাবচোন দেই। এয়া আমি বিয়া খাবলৈ ওলাই আহিছোঁ কোলাজানত। কোলাজানত বিয়া আছে আমাৰ ববাহঁতৰ বায়েকৰ ঘৰৰ জীয়েকৰ ঘৰত বিয়া আছে। এয়া বেটা আৰু মোৰ বৰ্তা পুতেক ভাইটি আহিছে, মা আৰু বৰমাহঁত আহিব। এই আগতে বেটেৰী গাড়ী ৰখি আছে, আমি তাতে যাম। ওচৰতে এখন বিয়া আছিল বাৰু, সেয়া বিয়া খাই বৈ আহিলোঁ। আহি পিনি আকৌ এতিয়া যাবলৈ আহিছোঁ। ওচৰৰ বিয়া বাৰু ভিডিঅ' কৰি ৰাখিছোঁ, আপোনালোকক সেয়া ভিডিঅ' দিম বাৰু দেই। আৰু এতিয়া আকৌ কোলাজানলৈ বুলি ওলাইছোঁ বিয়া খাবলৈ। যিহেতু ভিডিঅ' মেইন আৰু ভিডিঅ' ফটো মেইন আজিকালি, সেইকাৰণে ইয়ালৈ যাবলৈ লৈছোঁ। এয়া ভিডিঅ' কৰিছোঁ আৰু এইকেইটা পূৰা মানে দৌৰা দৌৰিকৈ হুলস্থুল কৰি আহিছে, এইকেইটা দেখিছেনে? ঠিক আছে, বাকী মানে আৰু ভিডিঅ' পাই থাকিব, ভিডিঅ'টো শেষলৈকে চাব দেই। এতিয়া আহি আছোঁ আৰু আমি মানে ঘৰৰ পৰা আহি এয়া দেখিছেনে, ওপৰ তৰানি পাইছোঁহি দেই। ধুনীয়াকৈ আহি আছোঁ, বেটেৰী গাড়ীত আহি আছোঁ। আৰু মই মানে এনেকৈ ভিডিঅ' কৰি গৈছিলোঁ কৈ তাৰপাছতে মই ভইচটো আৰু সেইটো কাটি দিব লগা হ'ল, যিহেতুকে অকণমান হুলস্থুল। তাৰপাছত আমি এয়া পাই গ'লোহি, দেখিছেনে, শ্ৰী শ্ৰী বৰনামঘৰ 1 নং বৰনামঘৰ। তাৰপাছতে বৰনামঘৰ পাৰ হৈ আহিলোঁ। তাৰপৰা এয়া দেখিছেনে ধুনীয়াকৈ পাহাৰখন আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। ভিউটো ইমান ধুনীয়া লাগিছে, হয়নে বাৰু? জনাবচোন কমেণ্ট কৰি, ইমান সুন্দৰ ভিউ নহয়নে? আমি মানে পাহাৰৰ কাষৰত মানে গৈ আছোঁ বিয়া খাবলৈ বুলি। তাৰপাছত বিয়া ঘৰত সোমালোঁ। বিয়া ঘৰত সোমোৱা মানে সেয়া ভিডিঅ' নকৰিলোঁ দেই। এয়া পাহাৰ চাবলৈ বুলি মানে পাহাৰত উঠিম বুলি ভাবিছিলোঁ, কিন্তু গৈ আছোঁ আৰু পাহাৰত উঠিবলৈ। এয়া চাওকচোন ভাইটি। তাৰপৰা আমাৰ বেটাই মানে একদম ইফালৰ পৰা সিফালে অহা যোৱা কৰি আছে, মানে সি মানে পূৰা এক্সাইটেড হৈ আছে মানে পাহাৰত উঠিম বুলি। ই মানে ওচৰৰ পৰা দেখাও নাই কোনোদিন, সেইবাবে তাৰ মনটো বহুত ফূৰ্তি মানে। তাৰপাছতে সেয়া সি দৌৰি দৌৰি গৈ আছে। তাত মানে বিয়াঘৰ ইমান পৰিস্থিতিটো দেখুৱাব নোৱাৰিলোঁ, মানে মানুহ বহুত আছিল, ভিডিঅ' কৰিবলৈ লাজ লাগিল মোৰ। দেখিছেনে এয়া? একেবাৰে ওচৰ নাপালোগৈ। এয়া চাওকচোন, পাহাৰ চাবলৈ আহি এইখিনিৰ পৰাই নাযাওঁ বুলি ক'লে। একদম ভাগৰ লাগিছে খোজকাঢ়ি। এতিয়া ঘৰলৈ যাম আৰু দেই। এয়া পিনে বেটাক যাবলৈকে বহুত দূৰ আছে, যাবলৈ পাহাৰলৈ বহুত দূৰ আছে, যাওঁগৈ হা। সেয়া চাওকচোন, দেখিছেনে? পাহাৰ ওচৰ নাপালোগৈ আৰু দেই, আপোনালোকক দেখাব নোৱাৰিলোঁ। এইপিনে বেটা গৈ আছে চাওকচোন, পাহাৰত উঠিমগৈ বোলে। এই দেখিছেনে, মানে এইখিনিৰ পৰাও বহুত দূৰ আছে তথাপিতো। এয়া দেখিছেনে, এইখিনিৰ পৰা নোৱাৰিলোঁ আৰু যাবলৈ দেই, আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ, বেয়া নাপাব আৰু। মানে আৰু এইখিনিৰ পৰা ভালেমান দূৰ দেই, ভৰি চৰি বিষাই গৈছে, ঘৰলৈও যাব লাগিব যে, সেইবাবে এইখিনিৰ পৰাই গুচি আহিছোঁ। হ'লেও মানে অকণমান দেখুৱাইছোঁ আৰু ওচৰৰ পৰা। আগতে উঠিছোঁ মই 3বাৰমান, এতিয়া আকৌ উঠিম বুলি ভাবিছিলোঁ। এয়াহে আৰু দূৰ আছে। বাই বাই দেই। এতিয়া আকৌ উভতি আহিছোঁ আৰু পাহাৰৰ কাষৰ পৰা। তাৰপাছত এয়া ঘৰলৈ উভতি গুচি আহিলোঁ। পাহাৰত উঠিবকৈ নোৱাৰিলোঁ, বিয়াৰ ঘৰৰ পৰা একেবাৰে ঘৰলৈ বুলি আহিলোঁ। মোৰ আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি চাই ভাল পালে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে। বেটাৰ মনত বহুত খং মানে পাহাৰত উঠিবলৈ নাপালে বাবে, সেইবাবে এতিয়া লৈ আহিছোঁ দেই। বাই বাই।